Assamese Boy 2.0 YouTube channel. Here video पे नजर आना होगा ये कल हमारा बाहर वीडियो को इसने हेल्प अपना बंदा को बोलते हैं एक बार बंदा को बोलता है ऐसा कि वो अपने लॉन्चिंग टाइम से पेंडल चला তাৰপিছত কি হ'ল অলপ ছুটি হ'ল তাৰপিছত কি হ'ল তাকে আজি ঘূৰাবলৈ যাওঁ আৰু মানে ঘূৰাবলৈ ক'লৈ যাম ঘূৰাবলৈ আপোনাৰ ইয়াত পুনমালি বুলি জেগাটো আছে তালৈ যাম ঠিক আছে তালৈ ঘূৰাবলৈ যাম তাৰপিছত আপোনাৰ ঘূৰাবলৈ যাম জেগাটো কি বহুত ধুনীয়া জেগা হয় তাকে ভাবিলোঁ ভিডিঅ'টো সৰুভাৱে ভিডিঅ'টো বনাওঁ আপোনালোকেও দেখোন ইয়াৰ জেগাবোৰ কেনেকুৱা কি নাই আৰু ইয়াত আপোনাৰ চববোৰ কেনেকুৱা হয় কি নাই ব্যৱহাৰপাতি কেনেকুৱা কেনেকুৱা হেৰি তাকে ভাবিলোঁ ভিডিঅ'টো শ্বৰ্টকৈ বনাওঁ আকৌ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব ভিডিঅ' চাই যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নতুন চেনেল হয় ঠিক আছে তেন্তে ভিডিঅ'টোত আপোনালোকে চাই থাকিব আৰু এক্সপিৰিয়েঞ্চ লৈ থাকিব আজি চানডে আৰু ড্ৰেইন বনাই আছে বুলি কৈছোঁ যে এইবোৰ গলি এনেকুৱা দেখি পেলাই খুব ভিৰ পায় জেগা ভিডিঅ'টো দীঘলীয়া হ'ব আজি অলপ তেনেকুৱা হেৰি এই কি মূৰ্তি হয় জানো পূজা কৰে দেখা পাইছোঁ আমি গৈ আছোঁ বৰ্তমান টান্দালাম আমি গাড়ী তাতে উঠিব লাগিব ইয়াত গলিয়ে দোকান আৰু ইমানেই গলি আপুনি ক'ত সোমাইছে কি নাই চব পাহৰি যাব ইয়াত এটাই ভাল হয় আপুনি 3টা উঠক 4টা উঠক মতলব নাই মুঠতে পুলিচে নথয় আৰু সেইটো হ'ল চাৰ্জ আজি চানডে চাৰ্চত হেৰি হৈ আছে আপোনাৰ প্ৰে কৰে যে আৰু ইয়াত এটা কথা কি হয় আপোনাৰ বাৰ্থডে হওক বা বিয়া হওক এনেকৈ ডাঙৰ পোষ্টাৰ লগাই দিয়ে সেই মানুহৰ ঘৰত লাগি আছে দেখিছে এইবোৰ তেনেকৈ আমাৰ ফালে কি ইলেকশ্যনত লগায় তেনেকৈ এইফালে আপোনাৰ বাৰ্থডে হ'লেও লগায় ইলেকশ্যনৰ পোষ্টাৰ এনে আপোনাৰ বাৰ্থডে পোষ্টাৰ একো ধৰিবই নাই আমি বৰ্তমান আহি পাই গ'লোঁ টান্দালাম মেইন বেংগলোৰ হাইৱে হয় দেখা পাইছে যাওঁগে এইখনতে ন আহি আমাৰ ইমান গাড়ী পাই গ'লে টেক্সিটো আপোনাৰ গুগল পে' স্কেন কৰক পইচা দিয়ক টেনশ্যন নাই
হ'ল হা এইখন আপোনাৰ কুইজলেণ্ড নেকি এইখন কুইজলেণ্ড নহয় কুইন্সলেণ্ড কি মজা আছো চাবলগীয়া জেগা বহুত আছে এবাৰ আহিব চাবলৈ আপোনালোকে কিন্তু কিবা এটা হ'ব মানে অকল পেনটো চেঞ্জ কৰি পিনে গুচি আহোঁ সেইটো নাজানো দেই অটো ফেমাছ হওক আমাৰ ফালে যেনেকৈ প্ৰাইভেট গাড়ীবোৰ আপোনালোকৰ একদম বেষ্টিভ চেষ্টিভ লগাই মিউজিক চিষ্টেম লগাই পিনে ইয়াৰ লগত তেনেকৈ বেষ্ট চেষ্টিভ লগাই মিউজিক চিষ্টেম লগাই পিনে বেয়া ঘূৰি ফুৰে আপোনাৰ অটো আহিছেনে কিবা প্ৰাইভেট গাড়ী একো ধৰিব নোৱাৰে তেনেকুৱাকৈ দৌৰ একদম বেষ্ট মাৰি মাৰি ৰাস্তা কিন্তু হাইৱে itu cinema hall tuh কি cinema lagi KGF chapter 2 lagi মনত মাগে চাগে হয় নাই মন্দিৰটোৱে ৰাতি ইয়াৰ লাইটকেইটা জ্বলিলে ভিউটো আৰু মজা হৈ যায় এই মাৰিনা বিচলৈ গ'লে আৰু ভিডিঅ' বনাব লাগিব বুজিছে নাই আপোনালোকে চাই থাকিব ভিডিঅ' আৰু মজা মজা আহি আছে চেনেলৰ এতিয়া য'লৈ যাওঁ আমি তাত ভিডিঅ' কিমান বনাব পাৰোঁ কি নাই গম নাপাওঁ খালি আৰু তই মোবাইল ধৰিবি কন্যাকুমাৰী সেইফালে গ'লো তাতো ভিডিঅ' বনাই একদম জেং জেং ভিডিঅ' আহিব তেতিয়া ভাবি আছোঁ তাকে নতুন নতুন ভিডিঅ'বোৰ চাই দিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
ইয়াত মই যিমান দিন আহিলোঁ কিন্তু ইয়াত কাজিয়া চাজিয়া হৈ পিনে পুলিচ চুলিচ আহি বা কিবা জেং হোৱা কিন্তু নাই দেখা আৰু আজিলৈকে। আৰু হ'লে ডাঙৰ হয় নহ'লে নাই হয়নে? এইটো আপোনাৰ শ্ব'ৰুম এইটো মেইন বেংগলোৰ হাইৱেটো। এখন মেডিকেল কলেজ মানিমালাৰ এইখন গেটখনে মজা মজা। মই চাউণ্ডটো আহিবৰ কাৰণে ব্লুটুথটো কেনেকৈ লৈ আছোঁ দেখিছানে? আৰু মোক কেনেকুৱা লাগিছে অলপ জনাবচোন কমেণ্ট কৰি পিনে। সব এসএসসি বাস। সবতকৈ ডাঙৰ বাছ এইখন। राइडर देखेছেনে কেনেকুৱা চোতা। নামবোৰ এনেকুৱা এনেকুৱা মুখত কিছুমান নুফুটেই। ফ্লাইঅভাৰ দিয়া আছে স্পীড লিমিট 20 কিন্তু আমাৰ গাড়ী আছে আপোনাৰ 60। পাই গ'লো নি ইমান পটককৈ আছে নে? নহয় মাজত মেট্ৰ' লাইন বনাই আছে এই হেৰিখন লগাই থৈছে লোহাৰ। Hola, vale, hostia, que... তো এনেকুৱা ধৰণৰ ইয়াত কিন্তু আজি চানডে নহয়, চানডে কাৰণে ভিউ বহুত হয় ইয়াত। ভিউ বহুত বেছি হয় আৰু ইয়াত বজাৰ চজাৰ কৰিবলৈও ভাল ডিছকাউণ্টো দিয়ে আৰু ইয়াতো প্ৰায়ভাগ মানুহে আহি পিনে ইয়াতে হেৰি কৰে বজাৰ যে ইয়াতে কৰে। আজি মই গৈ আছোঁ জাকিৰ ওচৰলৈ। চব ইয়াত টাউনত কিমান ভিৰ হৈ থাকে। তো গধূলি আমি দেখিব পাৰোঁ এইটো হৈ গ'ল আপোনাৰ বাছ ষ্টেণ্ডটো। এইফালে আমতে বহুত ডাঙৰ হয় বাছ ষ্টেণ্ডটো, ধুনীয়া। আমি গৈ আছোঁ তালৈ, এখন দেখা পাইছোঁ জাকিৰ।
ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। A few moments later. গাইজ কম্পেয়াৰ কৰিছোঁ কেনেকুৱা লাগিছে জনাব আপোনালোকে। বৰ্তমান আমি ঘৰতে কৰি পিনে আহিলোঁ আৰু এতিয়া বৰ্তমান আমি বাছত আছোঁ। কথাটো কেনেধৰণৰ আমি তাত ভিডিঅ' বনাবলৈ নোৱাৰিলোঁ কেলৈ তাত মানুহ বহুত আছে মানে ঈদৰ কাৰণে ঈদলৈ আৰু দুদিন আছে ত' মানুহ বহুত আছে সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ ভিডিঅ'ত আৰু চব জেগাত ভিডিঅ' বনাব নিদিয়ে আৰু ইয়াত কিয় ভালকৈ বুজিও নাপাওঁ ন আমি সেইকাৰণে কি কয় তাত অলপ বুজি নাপাওঁ ন ত' মই ভিডিঅ' নবনালোঁ। আমাৰ এই পোৱালীয়ে কৈছে যে একে বুলি খ্ৰীষ্টমাছতে আহিব বোলে অহা ডিচেম্বৰত কিবা কি বুলি বোলে বজাৰ কৰিবলৈ আৰু নাপাওঁ বোলে। কাইলৈ জনাবচোন আজি ঘৰলৈ ভিডিঅ' কলিং কৰিছিলোঁ হা ঘৰলৈ ভিডিঅ' কলিং কৰোঁতে ঘৰৰ মানুহখিনিয়ে কৈছে বোলে কি কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰিব। ইয়াত আপোনাৰ বাছটো কিন্তু বহুত জেং হ'ব দেই মানে কি বহুত ধুনীয়া সুবিধা আৰু কিবা আপোনাৰ পইচা নলয় আৰু ভাল ট্ৰেভেল কৰিব আৰু ইয়াত প্ৰাইভেট গাড়ীত চৰকাৰী গাড়ী বেছি। আৰু আপোনালোকে জনাবচোন আপোনালোকে ল'লে নাই আৰু মই যোনটো লণ্ডন লৈছিলোঁ সেইটো মই আপোনালোকক গৈ কিনে ফটো দি দিম ভিডিঅ'তে কেনেকুৱা লাগিছে জনাব। আৰু মেছেজটো কি হ'ল বাহিৰত থাকি পিনে ইমান আপোনাৰ ঘৰত থকা ফিলটো নালাগে কেলৈ বোলো ঘৰত আপোনাৰ গোটেই পৰিয়ালখিনি থাকে প্লাছ মা হেৰি থাকে ন আৰু তাৰ মজাটো বেলেগ আৰু ইয়াত আপোনাৰ কি নিজৰ ডিউটিৰ কাৰণে অহা হয় ইয়াত আপোনাৰ নিজৰ কামৰ কাৰণে অহা হয় ন আৰু ইয়াত আপুনি ঈদত ইমান ধৰণৰ ঘৰৰ পৰিয়ালটো সমান বা মা সমান কোনো হ'ব নোৱাৰে যিমানে যি হওক ইয়াত আপোনাৰ নিজৰ পৰিয়ালটো ইয়াত আপোনাৰ নিজৰ পৰিয়ালটো থাকিলেও কিন্তু নিজৰ জেগাটো যেনেকুৱা এটা মজা আহে ন কিন্তু বাহিৰত আপোনাৰ সেইটো ফিল নাহে। সেইটোৱে কথা আৰু আপোনালোকলৈ এডভান্সত প্লাছ আপোনাৰ টিকেটটো লৈ লওঁ ন। చిల్లర 40 రూపీస్ 40 rupees. उन्होंने डिस्कवर है jadi sedikit era Gunesto चलो मुझे तो नज़ारे फोन बात aku guys যেনেকুৱা হৈ গ'লো এতিয়া ইয়াৰ পৰা গৈ কিনে আকৌ ডিউটি যাব লাগিব শান্তি নাই সেইদিনাখনো পাওঁ এনেকুৱা ভাল লাগিব নে কি যে বিপদ। कुछ पाने के लिए कुछ होना पड़ता है ना उपाय नहीं भगवान पाছত ইমান ভাগি নাই কৈছে ভিডিঅ'টো কিমানখিনি বনাব পাৰিছোঁ কিমানখিনি নাই ইমান নাজানো যিয়ে হওক ন নতুনকৈ চেনেলটো কৰিছোঁ ট্ৰাই কৰিছোঁ কিন্তু লাহে লাহে আপডেট হ'বগৈ আৰু আপোনালোক থাকিলেতো আপডেট কৰি লাগিব ন আপোনালোকৰ মৰম দিব নতুন চেনেললৈ ছাবস্ক্ৰাইবটো কৰিব লাইকটো কৰিব শ্বেয়াৰটো কৰিব। গাইজ বৰ্তমান আমি পাই গ'লোঁ ইমান ৰাতিপুৱা ভিডিঅ' বনাব নোৱাৰিলোঁ আহি পিনি প্ৰথম মেইন কেছটো কি গৰমীয়াত প্ৰথম খাই ল'ব লাগে আমি ভিডিঅ' বনাব খাই দিম কেলা বৰ্তমান জুচ খাই মানে খাই পেলাই নেকি খাব লৈছোঁ
ভিতৰত দুখনমান ফটো মাৰি লওঁ তাকে 2,000 years later. ফাইনেলি গাইজ আমি আহি ৰুম ফালে পাই গ'লোহি আৰু আছে বাই পুনমালি গৈছিলোঁ গাইজ বৰ্তমান আহি আমি ৰুম পাই গ'লোহি আৰু মই যোনটো লং পেণ্ট লৈছিলোঁ এইটো চাই পাত দেখাই দে এনেকৈ দেখাই দে এইটো গিফ্ট দিয়া বুলি ক গম পায় গিফ্ট দিয়া বুলি কেনেকুৱা লাগিছে জনাব ঈদৰ দিনাখন পিন্ধি দেখাবি নাই নাই দেখাই দিছোঁ বৰ্তমান আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব বাই বাই জয় অসম